নিৰ্বোধভাৱে লৈ যোৱাৰ প্ৰয়োজন নাই বৰফুকন ডাঙৰীয়া। দেহ আৰু স্বামীৰ স্বাৰ্থত ৰাজকীয়ভাৱে যি শাস্তি মোক প্ৰদান কৰে তাৰ বাবে মই সদা প্ৰস্তুত। নকওঁ স্বৰ্গদেৱ আৰু বৰফুকনৰ নামত কুলৰ কলংকত হয়। অসহ্য, কি নিৰ্মম! বঙহৰদেউ জেৰেঙাৰ আকাশৰ চৰাইৰ মিনতিত আৰু জেৰেঙা পথাৰৰ বিৰিহৰ বিননিত জুলুৱা বতাহ ছাতিৰ সতে তুমি বহিবা, শুনিবা তোমাৰ জয়াৰ এই ত্যাগৰ কাহিনী। তোমাৰ বাবে, এই মাটিৰ বাবে, এই দেশৰ বাবে। অভাগিনীৰ চকুলোৰে সিক্ত আৰু সুমিতেৰে ৰাঙনি হোৱা এই মাটিত তুমি বটবৃক্ষ হবা। স্বেচ্ছাচাৰিতা, শোষণ আৰু কুমন্ত্ৰণাৰ বেৰ উফৰাই তুমি আদৰ্শ হবা। চাহ দিবা অসমীয়া তোমাৰ কোলাত। কবিতাটো স্বামী কথা ভালে ভালে কৈ আছে কথা পানী। নকওঁ, মই কেতিয়াও নকওঁ। তহঁতি মোক যি শাস্তি দিয় তাকেই দে। নকওঁ তই, হা নকওঁ। যা গৰম পানী লৈ আহ। Kisuar tonade bosai silswade o manohara jota kori silni somatar ko utana pani yagor sokurure likha আমি আদেশ পালন কৰোঁহে সেই বৰমূৰীয়াৰ চাপৰা চমতাৰ কোবত চাচোন তোৰ গোটেই গাত সাজ পাতিছে। উতলা পানীৰে তোৰ গোটেই ছাল পৰি দিছে। কৈ দে ক'ত আছে কথা পানী? তহঁতে কি কৰিবি আৰু কিমান শাস্তি দিবি? ৰখাতলে যোৱা ইন্দ্ৰবংশী আহোমৰ নাম জিলিকাবলৈ মোৰ বঙহৰদেৱে শেষ আশা। তেওঁ আহিব, আহোম ৰাজ্যত পুনৰ শান্তি আৰু সুখ কৰিব। জেৰেঙা তাৰেই সাক্ষী হৈ ৰ'ব। হল শোষণ ধ্বংস দেগাৰ জীৱন অংগক্ষত হাহাকাৰ যৌৱন বিচাৰি গৰিমা হেৰুৱা বিশ্বাস গদা পানী হবলীয়া শ্বাস নিজকে দিলা বলি বচলা
দিহা